কি খবৰ? আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ লগত এজন ব্যক্তি আছে, সেই ব্যক্তিজন আকৌ এবাৰ আপোনালোকক চিনাকি কৰাই দিম। তেখেতে এই বাৰীত মানে কাম কৰি আছিলে, মই সেই কাম কৰা চলতে মানে আজি সুধিবলৈ পাইছোঁ আৰু আপোনালোকে এইখিনি কথা জনা উচিত বুলি মই ভাবোঁ। সেইকাৰণে আজি সুধিলোঁ এই ব্যক্তিজনক, আৰু ব্যক্তিজনক মই এতিয়া দেখাই দিম। এইজনেই ব্যক্তিজন, সেইজন হ'ব। নমস্কাৰ নমস্কাৰ কৃষ্ণ, নমস্কাৰ। নমস্কাৰ। কোৱাচোন কি উদ্দেশ্যে এতিয়া আমাৰ পৰা সাক্ষাৎ ল'ব বিচাৰিছা? আপোনাৰ পৰা কেইটামান মানে জ্বলন্ত উদাহৰণ মানে জানিব বিচাৰিছোঁ, যিখিনি আজি বৰ্তমান সমাজত ঘটি থকা সেইখিনি কথাৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছোঁ। নিশ্চয়। তাৰ আগতে মই এটি দৃষ্টান্ত সুন্দৰ এটা কথা ক'বলৈ বিচাৰিছোঁ। বিশ্বাসে মিলয় হৰি। আজিৰ প্ৰজন্মই বিশ্বাস কিমান কৰিছে কিমান নকৰিছে মোৰ সেইটো আমাৰ বিশ্বাস্য নহয়, কিন্তু বিশ্বাস যে আদিমূল সেই কথাটো ভগৱন্তৰ বাণীত আছে, ভাগৱত গীতা সকলোতে আছে। দুজন লোকে এজোপা গছৰ তলত বহু বছৰ, তেতিয়া এইটো কলিযুগৰ নহয়, তাততো বহুত আগৰ যুগৰ, সেইকাৰণে তেওঁলোকৰ আয়ুসবিলাকো বহুত বেছি আছিলে। কলিযুগততো 120 বছৰহে আয়ুস, তেওঁলোকৰ আয়ুস বহুত আছিলে সেই যুগত, যিহেতু ত্ৰেতা যুগ দ্বাপৰ যুগ এইবিলাকত আয়ুস বেছি আছিলে। সেই দুজনে কথা পাতিছে এজোপা গছৰ তলত, তেওঁলোকে তাতে আৰাধনা কৰে সদায় ভগৱন্ত কৃষ্ণক। আৰু তেওঁলোকে কৰি 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 বহুত বছৰ পাৰ হৈ গ'ল। তেওঁলোকে ভাবিছে আমাক ভগৱানেতো দৰ্শন দিয়া নাই, কিয় বা আমাক দৰ্শন দিয়া নাই, আমাৰ ক'ৰবাত ভুল হৈছে নেকি, তেওঁলোকে অনুভৱ কৰিছে কিবা আমাৰ দুখাদেখি হ'ল নেকি। তেনেতে তেওঁলোকে আলোচনা কৰি থাকোঁতেই, কথা পাতি থাকোঁতেই নাৰদ ঋষি হৈছে সকলো জেগালৈ বিন বজাই বজাই স্বৰ্গ মৰ্ত্য পাতাল তিনি তলৈকত ঘূৰিব পাৰে। সেইজন নাৰদ, ব্ৰহ্মাৰ পুত্ৰ নাৰদ। তেওঁ ব্ৰহ্মপুত্ৰ নেকি নাৰদ? ব্ৰহ্মাৰ পুত্ৰ। তেওঁ যেতিয়া সেইফালে আকাশ পথেৰে গৈ থাকোঁতে বিন বজাই বজাই, তেতিয়া ভক্ত দুজনে কৈছে, হে নাৰদ ঋষি মুনি, তোমাক দৰ্শন পাই আমি সন্তোষ হৈছোঁ, কিন্তু তুমি আমাৰ ওচৰলৈ আহিব পাৰিবা, আমাৰ কাষলৈ নামি আহিব পাৰিবা নেকি? নাৰদে যেতিয়া নাৰদক তেওঁলোকে অনুৰোধ কৰিলে, আহ্বান জনালে, তেতিয়া নাৰদ মুনি তেওঁলোকৰ আকাশ মাৰ্গৰ পৰা নামি আহি তেওঁলোকৰ ওচৰত আহিলে। অহাৰ পিছত তেওঁ সুধিছে, বাৰু কোৱাচোন তোমালোক দুজনটো ভক্ত, মোক কিয় আহ্বান কৰিলা? তেতিয়া ভক্ত দুজনে কৈছে, সেই নাৰদ মুনি, আমি ইয়াত বহু বছৰ ভগৱন্তক আৰাধনা কৰি আছোঁ, কিন্তু আজিলৈকে আমি দৰ্শন নাপালোঁ। তেতিয়া নাৰদ মুনিয়ে কৈছে, তেওঁলোকে আকৌ ভক্ত দুজনে তেওঁলোকক নাৰদ মুনিক আকৌ কৈছে, আপুনিতো ভগৱন্তক অনবৰতে সাক্ষাৎ পাই থাকে, গতিকে আপুনি এবাৰ ভগৱন্তক আমাৰ বিষয়ে জনাবচোন, আমি কিয় দৰ্শন পোৱা নাই। তেতিয়া নাৰদ মুনিয়ে ক'লে, ঠিক আছে, তোমালোকে এটা অপেক্ষা কৰা, মই ভগৱন্ত প্ৰভু নাৰায়ণৰ ওচৰলৈ গৈ এই কথাখিনি জনামগৈ, তোমালোকৰ কথা মই সাদৰে জনাম। তাৰপিছত নাৰদ মুনিয়ে বিন বজাই বজাই গৈ গৈ বৈকুণ্ঠ পালেগৈ। বৈকুণ্ঠ পোৱাৰ পিছত তেওঁ ভক্তিভাৱে ভগৱান কৃষ্ণক সেৱা ধৰি তুতি কৰিছে যে বোলে। তেতিয়া ভগৱন্ত প্ৰভুৱে সুধিছে যে কিয় আহিলা নাৰদ মুনি, তুমি অসমত যে আহিলা? তেতিয়া কৈছে, নহয় প্ৰভু, আপোনাৰ দুজন ভক্তই আপোনাৰ গুণাকীৰ্তন কৰি 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 বহু বছৰ পাৰ কৰিলে, আৰু আপোনাৰ দৰ্শন পাবৰ কাৰণে তেওঁ ব্যাকুল হৈছে, তেওঁলোক দুয়োজন। তেতিয়া ভগৱন্ত প্ৰভুৱে ক'লে, ঠিক আছে, মোৰ দৰ্শন হ'ব, কিন্তু সেই যিজোপা গছৰ তলত তেওঁলোকে মোৰ আৰাধনা কৰি আছে, সেই গছজোপাত যিমান সংখ্যক পত্ৰ আছে, পাত আছে, সিমান বছৰ আৰু তাত মোক আৰাধনা কৰিব লাগিব, তেতিয়া মই তেওঁলোকক দৰ্শন দিম। নাৰদ মুনি আকৌ সেই কথা শুনি ভগৱন্তক প্ৰণাম জনাই আকৌ তেওঁলোক দুইজন লোকৰ ওচৰলৈ আহিল। অহাৰ পিছত তেওঁলোকে সুধিছে, বোলে প্ৰভুৱে আমাক কি বাৰ্তা, সেই মুনিবৰ আপুনি আমালৈ কি শুভ বাৰ্তা লৈ আহিছে প্ৰভুৰ পৰা? তেতিয়া কৈছে, নহয়, তোমালোকে এই গছজোপাত, প্ৰকাণ্ড এজোপা গছ, সেই গছজোপাত লাখ লাখ পত্ৰ আছে, সেই যিমান পাত আছে, ইমান বছৰ আকৌ তুতি কৰিলেহে, ভগৱানক আৰাধনা কৰি থাকিলেহে সাক্ষাৎ পাব বুলি কৈছে ভক্ত দুজনে।
এতিয়া এই কথা শুনি দুজন ভক্তই এজনে কৈছে যে হে মুনিবৰ, আমি ইমান বছৰ ইয়াত ভগৱন্ত কৃষ্ণক আৰাধনা কৰি আছোঁ, আৰু এতিয়া কৈছে যে প্ৰভুৱে এই গছজোপাত যিমান পত্ৰ আছে ইমান বছৰ তুতি কৰিবলৈ কৈছে বা প্ৰাৰ্থনা কৰিবলৈ কৈছে বা তেওঁ আৰাধনা কৰিবলৈ কৈছে, গতিকে আমাৰ দ্বাৰা সম্ভৱ নহ'ব। এজনে কৈছে মই আৰু নোৱাৰিম, মই গতিকে ইয়াৰ পৰা আৰু বিদায় মাগিলোঁ। দ্বিতীয় দুজন আছিল নহয়, আনজনে কৈছে মই কিন্তু নাযাওঁ, মই যেতিয়ালৈকে ভগৱন্তৰ দৰ্শন নাপাওঁ মই নাযাওঁ। তেতিয়া সিজন গুচি গ'ল আৰু নাৰদমুনিও গুচি গ'ল, আৰু নাৰদমুনি আছে লগতে। খন্তেক পিছতে ভগৱন্ত আহি সেই স্থানত আৱিৰ্ভাৱ হ'লহি। তেতিয়া নাৰদমুনিয়ে কৈছে প্ৰভু, আপুনিতো এই গছজোপাত যিমান পত্ৰ আছে ইমান বছৰ ভগৱান মোক আৰাধনা কৰিলেহে আহিম বুলি কৈছিল, আচলতে ধৈৰ্য ধৰিলে মানে ফলাফলটো পায় মানে। তাৰপিছত কৈছে নহয়, মোক যিজনে বিশ্বাস কৰিব, বিশ্বাস কৰি ইয়াত যে থাকিল আৰু সিজনে যে বিশ্বাস নকৰি গুচি গ'ল, সেইকাৰণে মই যিজনক বিশ্বাস কৰে সেইজন মোৰ ভক্ত, মোক বিশ্বাস কৰাজনেই হৈছে মোৰ পৰম ভক্ত। সেইকাৰণে মই তেওঁক সন্তুষ্ট কৰিব লাগিব, আৰু মই সেইকাৰণেই আহি ইয়াত উপস্থিত হ'লোহি। পদাপন্ন কৰি ভগৱন্তই নিজেই এই কথাখিনি ব্যক্ত কৰিছে। তেতিয়া সেই কথাটো আমাৰ সাৰাংশটো এই হৈছে, আমি কোৱা বাক্যভাগী কথোপকথনভাগী কৈছে ভগৱানে মোক যিজনে বিশ্বাস কৰিব, বিশ্বাস কৰি মোৰ কথা যিজনে মানিব চলিব, মই তেওঁৰ প্ৰতি তেওঁৰ লগত সদায় থাকোঁ, তেওঁ মোৰ প্ৰিয় বান্ধৱ, মোৰ পৰম ভকত। সেইকাৰণে বিশ্বাসে মিলয় হৈ আমাকো এইটোৱে বুজাইছে, অৰ্থাৎ মানুহেও ভগৱন্তক আমি বিশ্বাস কৰিব লাগিব। এই কথাখিনিকে আমাক এটা নিদৰ্শন দিছে, যাৰ কাৰণে আমি এতিয়া আমাৰ সমাজতো এনেকুৱা লোক আছে, আমি নাম লৈ থাকিলেনো কি হ'ব, ইমান বছৰ নাম লৈ লৈ বুঢ়া হ'লোঁ আৰু ভগৱন্তৰ সুমতি আমি নাপালোৱেই। কিন্তু সেই যে কৈছে ভক্তিভাৱ থাকিব লাগিব, তাত অন্তৰাত্মা শুদ্ধ হ'ব লাগিব, তেতিয়াহে ভগৱন্তই তেওঁ সকলোকে কৃপা কৰিব। কিন্তু এইটোও এটা কথা সত্য, ভগৱন্তই কৈছে কেৱল মোৰ নাম লোৱা, মোৰ নাম ল'লেই হ'ব, গা ধুব লাগিব নালাগে সেইবিলাক কথা নহয়। গা ধোৱা কথাবিলাক আহে কেতিয়া, যে সকামী মাৰ্গত কাৰোবাৰ ঘৰত সকাম হৈছে, সেই দেশত আমি গা পা ধুই সুন্দৰভাৱে যাব লাগে, তাত ভগৱন্তৰ গুণানুকীৰ্তন। কিন্তু নিষ্কাম ভক্তিত সেইবিলাক নহয়। নিষ্কাম এতিয়া সেই গছৰ তলত বহি থকা কেইজন, তাততো শ বছৰ তেওঁলোকে তপস্যা কৰিছিলে, তাত গা ধোৱা নাই, একো কৰা নাই। ঠিক তেনেকৈ জাম্বুবান হনুমান তেওঁলোকে পশু হৈও তেওঁলোকে কোনোদিন গা ধুইছে, তথাপিও তেওঁলোক পৰম ভক্ত। এই ছজন ভক্তৰ ভিতৰত হনুমান, জাম্বুবান, বিদুৰ, উদ্ধৱ, মৈত্ৰেয়, বিদুৰ, এই ছজন পৰম ভক্ত। আজিলৈকে এই ছজন ভক্তৰ ভিতৰত এজনো ভকত বঢ়া নাই। গতিকে আমি যিসকলে আমাৰ এই ভাগী কথা জানিবলৈ বা শুনিবলৈ ইচ্ছা কৰিছে, মই তেওঁলোকক কাটৰে অনুৰোধ জনাম, ভগৱন্তক সদায় বিশ্বাস কৰিব লাগিব, আৰু ভগৱন্তৰ গুণানুকীৰ্তন ভক্তিভাৱে কৰিব লাগিব। ভগৱন্ত আমাৰ হৃদয়তে আছে, এই কথাৰ উপলব্ধি আজি প্ৰজন্মই জানিব লাগিব। যিহেতু আমি পূৰ্বতে সৰু হৈ থাকোঁতে আমি এই কথাবিলাক নাজানিছিলোঁ, যেতিয়া জানিলোঁ, শুনিলোঁ, আমি ভাগৱতৰ মাধ্যমেই হওক বা যিকোনো শাস্ত্ৰৰ মাধ্যমেই হওক কিয়, এই কথাষাৰি আমি আজি পালন কৰিবলৈ বহুত বছৰৰ পৰা পালন কৰি আহিছোঁ। আৰু এতিয়া উঠি অহা প্ৰজন্মই যদি ভগৱন্তৰ বিশ্বাস কৰি তেওঁৰ নাম যদি কেৱল লয়, কেৱল তেওঁৰ নাম ল'লেই হ'ব, গা ধুব লাগে নালাগে সেইভাগি নহয়, যে শুওঁতে খাওঁতে উঠোঁতে বহোঁতে ক'ৰবালৈ যাওঁতে কৃষ্ণ বুলি ক'লেই তেওঁ সন্তুষ্ট। কিন্তু সেইভাগিও উঠি অহা প্ৰজন্মই
কোনোবাই নাই লোৱা বুলি মই নকওঁ, হয়তো কিছুমানে নল'বও পাৰে। আৰু যিসকলে আজিলৈকে লোৱা নাই বা ইচ্ছাও কৰা নাই, আজিৰ পৰা যেন কাটৰ অনুৰোধ কৰিছোঁ, কেৱল তেওঁৰ নাম ল'ব লাগে, কৃষ্ণ বুলি ক'ব লাগে। হৰি ভগৱানৰ সহস্ৰ নাম আছে, তাৰ ভিতৰত কৃষ্ণ, হৰি, ৰাম যি নকওক লাগে তেওঁ সন্তুষ্ট, মাধৱ যিয়ে নকওক লাগে। সেইকাৰণে সকলোলৈ আমাৰ এই ভিডিঅ'ৰ জৰিয়তে কাটৰ আহ্বান উঠি অহা প্ৰজন্মক আৰু আজি দেখা গৈছে আমাৰ সমাজ ব্যৱস্থাবিলাক ভাঙি ছিঙি গৈছে, চুৰমাৰ হৈছে। কিয় হৈছে? ভক্তিৰ অভাৱ হৈছে। আমি পাশ্চাত্যৰ শিক্ষাৰে শিক্ষিত হৈ আমি আমাৰ হিন্দু ধৰ্মৰ মূল হিন্দু ধৰ্ম কিছুমান কথা আমি পৰিহাৰ কৰিবলৈ বাধ্য হোৱাটো অশুভ লক্ষণ। কিয় কৈছোঁ? আগৰ দিনত আৰু ভগৱন্তক সেইকাৰণে ভাৰতবৰ্ষখন হৈছে পুণ্য ক্ষেত্ৰ, পুণ্য জন্মভূমি। ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত কোনো পুণ্য জন্মভূমি নাই, কেৱল ভাৰতবৰ্ষহে আছে। সেইকাৰণে ঋষি মুনিসকলে তাহানিতে কৃষ্ণ ইয়াত অৱতাৰ হৈছিল, ৰামৰ অৱতাৰ হৈছে, সহস্ৰ শুভ কৰ্ম ইয়াত হৈছিল। আৰু বৰ্তমান কলিযুগতো যদিও আমি সাকাৰ ৰূপত পোৱা নাই ভগৱন্তক, কিন্তু হৃদয়ত যে আমাৰ হৃদয় কমলত যে ভগৱন্ত বিৰাজমান, এই কথাষাৰি যদি ধৈৰ্য সহকাৰে বা বিশ্বাস কৰি লয়, তেতিয়াহ'লে মানুহৰ জীৱনত অনাগত দিনত নিশ্চয় সুমংগল হ'ব, মংগল হ'ব। মংগলময় জীৱন যাপন কৰিব পাৰিলেহে, সুমংগল জীৱন যাপন কৰিব পাৰিলেহে মানুহ সুখী হ'ব আৰু সংসাৰত তেওঁলোকৰ কীৰ্তি ৰৈ যাব। আৰু যিসকলে বিশ্বাস নকৰিব তেওঁলোকক সেই যে উপমা ভাগি দিলোঁ, সেই উপমা ভাগিৰ নিচিনাই অন্যজন ভক্তই যেনেকৈ আঁতৰি গুচি গৈছিল বিশ্বাস নকৰাকৈ, তেওঁ ভগৱন্তক সাক্ষাৎ নাপালে। আৰু ভগৱন্তৰ কৃপা পাবলৈ হ'লে বিশ্বাস কৰিব লাগিব। হৃদয়ৰ কমলতে আমাৰ কৃষ্ণ আছে। এই কথা ভাগি আমাৰ কথা নহয়, আমাৰ শংকৰদেৱে ভাগৱতত, কীৰ্তনত সকলোতে উল্লেখ কৰি গৈছে। গতিকে সকলোলৈ আমাৰ এই বাৰ্তা প্ৰেৰণ কৰিছোঁ, তেওঁলোকে যেন আমাৰ কথা বুলি ভাবিব নালাগে, ঈশ্বৰ যে আছে এই কথাখিনিহে ভাবিব লাগে। আৰু ঈশ্বৰ নাথাকিলে পৃথিৱী সৃষ্টি নহয় বা হ'ব নোৱাৰে। যেতিয়া পালনকৰ্তা ভগৱানে পালনকৰ্তা, যদি আমাৰ এটা কেন্দ্ৰবিন্দু নাথাকে, পৃথিৱীখন চাৰিওফালে ঘূৰিব পাৰিব জানো? গতি কৰিব নোৱাৰে। ঠিক ভগৱানটোৱে হৈছে আমাৰ নিয়ন্তা, আমাৰ চাৰিমুঠি জীৱৰ পালনকৰ্তা, নিয়ন্তা, ৰক্ষাকৰ্তা তেওঁৱেই। সেইজনক আমি কদাচিতো লাগে খাওঁতে শুওঁতে উঠোঁতে বৰ্তে। মই দ্বিতীয়বাৰ আকৌ কৈছোঁ, সকলোলৈ মোৰ এই সবিনয় প্ৰাৰ্থনা জনাইছোঁ, ভগৱন্তে সকলোকে কৃপা কৰক। কৃষ্ণ একদেৱ দুখ হাৰি, কালৰ মায়াদীৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি, আৰু সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে নাহি কৰিব। জানিবা বিষ্ণুহে সমস্ত জগত সাৰ, ৰাম জানিবা বিষ্ণুহে সমস্ত জগত সাৰ। কৃষ্ণ হৰি ঔ ৰাম হৰি সন্তোষ বোলা হৰি বল হৰি কৃষ্ণ কৃষ্ণ। এইখিনি সময় আমাক, ইমান মূল্যৱান সময়খিনি আপুনি আমাক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। সকলো যাতে আখৰে আখৰে পালন কৰে তাৰে আমাৰ বিনম্ৰ অনুৰোধ। এইখিনিয়ে ক'লে ব্যক্তিজনে। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক পাম। বাই বাই। কৃষ্ণ।